নমস্কাৰ আমি উদালগুৰি জিলা কমিটি যুৱ মৰ্চা UPL তৰফৰ পৰা এখিনি প্ৰেছ মিট দিছোঁ বা প্ৰেছ মিট মাতিছোঁ কাৰণ যোৱা 14 ছেপ্টেম্বৰ 2023 তাৰিখে অসম চৰকাৰ আৰু BTC চৰকাৰে যৌথভাৱে অসম অৰুণাচলৰ সীমান্তৱৰ্তী চিগাৰেডাংগাত 100 হেক্টৰ মাটিত অমৃত বৃক্ষ ৰোপণ আন্দোলনৰ নামত 9,21,730টা গছ পুলি ৰোপণ কৰিছিলোঁ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে 2023 পৰা 2025 বৰ্ষলৈকে সব ঠিকে ঠাকে চলিছিল বহুখিনি গছ পুলিও তাত মানে জীয়াই আছে হঠাৎকৈ আপোনাৰ 5 মাৰ্চ 2025 তাৰিখে কামাল আজাদ বোলা এজন ব্যক্তিয়ে আহি পেলাই ফেচবুক লাইভ কৰি পেলাই তেখেতে বহুখিনি গভৰ্ণমেণ্টৰ ওপৰত এলিগেশ্যন আনিছে তেখেতে ফেক প্ৰপগণ্ডা কৰিছে তেখেতে নিজৰ ফেচবুক লাইভৰ যোগেদি এটাও গছ পুলি জীয়াই থকা নাই বুলি তেখেতে কথা কৈছে আৰু বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰক তেখেতে আঁঠুকাৰি গছ পুলিৰ ওচৰত আহি পেলাই ক্ষমা খুজিবৰ কাৰণে তেখেতে কথা কৈছিল ইয়াত আমি তেখেতক আহ্বান কৰিছোঁ বা অপেন চেলেঞ্জ কৰিছোঁ তেখেতে আহক আৰু 100 হেক্টৰ বিঘা মাটিত তেখেতে আহি পেলাই চাওক কিমানটা গছ পুলি ইয়াত জীয়াই আছে আৰু কিমানটা গছ পুলিয়ে মৰিছে তেখেতে যদি গ্ৰাউণ্ডত আহি পেলাই তেখেতে যদি চায় তেখেতে গম পাব ইয়াত 80% গছ পুলি তাত মানে জীয়াই আছে আজিলৈকে আছিল যোৱা 8 তাৰিখ 8 মাৰ্চ 2025 তাৰিখে ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC CM প্ৰমোদ বড়ো ছাৰৰ OSD ৰাজু ঢাকাল ডাঙৰীয়া তেখেতসকলে সৰজমিন তদন্ত কৰি পেলাই তেখেতসকলে এটা ক্লিয়াৰিফিকেশ্যন দিছিল য'ত তেখেতসকলে ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছত 9 তাৰিখে 9 মাৰ্চ 2025 তাৰিখে কিছু হেক্টৰ অঞ্চল জুইত যা গ'ল জুইত যোৱাৰ বিনিময়ত এই কিছু যিখিনি অঞ্চল যিখিনি হেক্টৰ মাটিত এই গছ পুলিবোৰ আছিল গোটেইখিনি গছ পুলিবোৰ জ্বলি গ'ল জ্বলি যোৱাৰ ফলত এতিয়া যিমানখিনি আমি ৰুইছিলোঁ 9,21,730টা গছ পুলি এতিয়া সিমানখিনি এই অঞ্চলত এতিয়া গছ পুলি নাই এই 9 তাৰিখৰ পৰা 5 তাৰিখলৈকে যিখিনি সময় এইখিনি যদি ছিকুৱেঞ্চ যদি আমি চাওঁ 5 তাৰিখে কামাল আজাদে ফেচবুক লাইভ দিয়াৰ পিছত 8 তাৰিখে ডিপাৰ্টমেণ্ট আৰু OSD চাহাবে ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছত যিহেতু কিছু হেক্টৰ অঞ্চলত জুই জ্বলাই দিয়াৰ পিছত আমি এইটোকে ভাবিবলৈ বাধ্য হৈছোঁ যে কামাল আজাদ ডাঙৰীয়াই নিজৰ 5 তাৰিখে দিয়া ফেচবুক লাইভৰ যিখিনি কথা তেখেতে কৈছিল সেইখিনি কথা বাহল ৰাখিবৰ কাৰণে তেখেতে এইখিনি ইনষ্টিগেট কৰাই পেলাই জ্বলোৱাইছে নেকি সেইটো আমি মানে সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যাৰ কাৰণে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আমি প্ৰশাসনক এখন FIR দিয়া হৈছে আজি তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ যিজন কামাল আজাদে 5 তাৰিখে ফেচবুক লাইভত নিজকে ৱাইল্ড লাইফ বায়'লজিষ্ট বুলি কৈছিল ৱাইল্ড লাইফ বায়'লজিষ্ট বুলি কোৱা ব্যক্তিজনে যদি তেনেকৈ যদি এক্টিভিটিছত যদি জড়িত হৈ আছে তাতকৈ লজ্জাজনক গৰিহণাযোগ্য আৰু ইয়াতকৈ আৰু বেলেগ কথা নাই এইকাৰণে আমি ওদালগুৰি জিলা যুৱ মৰ্চা হিচাপে এইটোকে অনুৰোধ কৰি বিচাৰিছোঁ প্ৰশাসনক আপোনালোকে অতি সোনকালে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু যিটো কিছু হেক্টৰ মাটি বা কিছু হেক্টৰ অঞ্চল যিহেতু জুইৰ লগত যা গ'ল এইখিনি আপোনালোকে সৰজমিন তদন্ত কৰি পেলাই তেখেতৰ ওপৰত বা তেখেতক ইনভেষ্টিগেশ্যনৰ আওতাত আনিবৰ কাৰণে মই আহ্বান জনালোঁ